100 টকাতে গাড়ী দিছে বোলে সকলৰ বাবে আজি সমাজখন ধুনীয়া হৈ আছে আহি আছে মানৱী বৰুৱা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছো নীলোৎপল দাক এলেন এইবোৰ প্ৰথম দেখিছো আজি একদম সাক্ষাৎ তাৰ লগতে ভাত খাবলৈ পাইছো এইটো এটা বৰ ডাঙৰ কথা গাইছ ধুনীয়া ঠাইত পবিত্ৰ জেগাত वेलकम बैक टू माय यूट्यूब चैनल बर्तमान आছো আমি কিয়কৰ আউন্তি সত্ৰ প্ৰাংগণত ইয়াতে এখন খেল পতা হৈছে দেখিছে আউন্তি বিশ্ববিদ্যালয় হাইজেট উপহাৰ কুপন খেল ইয়ালৈকে আহিছো ইয়ালৈকে ভিডিঅ' বনাবলৈ মাতিলে আৰু এতিয়া আমি গাড়ীসমূহ দেখাম কি আছে অডি আছে টাটা হেৰিয়াৰ আছে সকলোখিনি দেখাম তেওঁলোকে ভিডিঅ'টো আৰম্ভ কৰো Started as a whisper message from a new world নীলোৎপলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছো কুলাম গামোচাৰে এই সকল নাথাকিলে আমাৰ কাৰ্যসূচী কেতিয়াও যথাৰ্থতে সৰ্বাংগ সুন্দৰ আৰু সম্পূৰ্ণ নহয় সফলভাৱে আহি আছে মানৱী বৰুৱা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ জিতু শইকীয়া জিতু শইকীয়া জিতুমণি বৰা শ্ৰদ্ধাৰ জিতুমণি বৰা জিতুমণি বৰা যিসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰে যিসকলে নিজৰ সৰু পৰিয়ালটোক তুচ্ছ জ্ঞান কৰি সমাজখনক তৰাবৰ বাবে অৰঙে তৰঙে বাট বুলি ঘূৰি ফুৰে ৰাতি দিন শুব নোৱাৰা মানুহ এইসকলৰ বাবে আজি বতৰটো ধুনীয়া হৈ আছে এইসকলৰ বাবে আজি সমাজখন ধুনীয়া হৈ আছে সদায় দেখি থকা মই এলেন এই ভিডিঅ'তে দেখো দেই কৃষ্ণ আজি গাড়ী ল'বলৈ আহিলো আকৌ 100 টকাতে গাড়ী দিছে বোলে এবেলা চুৰকে কেনে একদম মজা 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 গাড়ী পাবা নে কিবা এখন কিবা এটা পাবলৈ আশা কৰিছো মানে এটা বিজনেছ কৰিম বুলি ভাবিছো বিজনেছৰ কাৰণে পুঁজি নাই 100 টকা দি এখন গাড়ী ল'ম অন্তত মই গাড়ীখন লৈ কিনে ভাড়া মাৰিলে মই স্বাৱলম্বী হ'ব পাৰিম মানে সেইকাৰণে 100 টকা খৰচা কৰিম এখন গাড়ী ল'ম নো টেনশ্যন গাড়ী দি আছে ঠিক আছে দে বঢ়িয়া বঢ়িয়া বন্ধুসকল সেই নীলপতিয়া লগ পালো প্ৰথমবাৰৰ কাৰণে নমস্কাৰ চাই থাকোঁ 100 টকাত অডি 100 টকাত থাৰ 100 টকাত টাটা হেৰিয়াৰ 100 টকাত ইনোভা লৈ যাওক টিকেট কাটক বাস ইমানেই কথা আৰু 100 টকাত ফুটি কৰক খালি 100 টকাত ফুটি কৰক বঢ়িয়া বাকি কেতিয়া পালেহি মই 12:45 ত পালোহি 12টা যোৰহাট এবাৰে যাবগৈ নহয় চাগে আজি যামগৈ আকৌ তেন্তে ভোট যাব গুৱাহাটী যাব ঠিক আছে দিয়ক আৰু প্ৰথম পাইছোঁ আপোনাৰ অডি 100 টকা খৰচ কৰি অডি পাব অডিখন চাওকচোন এখন অডি A4 অডিত ঘুমাম অডিটো আমাৰ সম্পূৰ্ণ ধৰি লওক সপোনটো উঠা নাই বাৰু আজি বৰ্তমান উঠি চাইছোঁ ভালে লাগিব দিয়াচোন কেমেৰাখন ভিডিঅ' ফিচাৰ্ছ কৰি চাই অডি আৰু বন্ধুসকল ছেকেণ্ড প্ৰাইজ হৈছে আপোনাৰ ইনোভাটো গম পায় এখন পুৰা ডিমাণ্ড থকা গাড়ী দেখুন এনেকৈ দেখুৱাই ইনোভাখন ছেকেণ্ড থাৰ্ড প্ৰাইজটো হৈছে আপোনাৰ হেৰিয়া টাটা হেৰিয়াৰ এখন বহুত ধুনীয়া গাড়ী টাটা হেৰিয়াৰ চবৰে এতিয়া একদম পুৰা ফেমাছ হৈ আছে বহুত ধুনীয়া বহুত হেভি হয় চেচিছ 5 ষ্টাৰ গাড়ী আৰু বন্ধুসকল 4 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডা জেটা আছে এখন আৰু 5 নম্বৰখন হৈছে সবৰে ভাল লগা এখন মহিন্দ্ৰা থাৰ বগা কালাৰ আছে থাৰ 100 টকা খৰচ কৰক যিকোনো গাড়ী এখন লৈ যাব আপোনালোকে আৰু 11 তাৰিখে খেল হ'ব আপোনাৰ 6 নম্বৰ প্ৰাইজটো হৈছে গ্ৰেণ্ড ভিটাৰা সুজুকি মাৰুতি সুজুকি এতিয়া আকৌ দোকান পৰি আছে পুৰণা নহয় বা গাড়ীবিলাক মানে চলাই আছে তো এইকেইদিন 7 নম্বৰ পুৰস্কাৰটো হৈছে হুণ্ডা ভেনু এই হুণ্ডা ভেনু আপোনালোকে মাজত দেখিছে মুঠৰ ওপৰত 100 টকা খৰচ কৰক গাড়ী লৈ যাওক গাইছ কোনো কথা নাই 8 নম্বৰ প্ৰাইজটো হৈছে টাটা নেক্সন একদম 5 ষ্টাৰ এখন গাড়ী মানে লগ আৰু দবদবাই ঘূৰি ফুৰিব আৰু 9 নম্বৰ প্ৰাইজটো হৈছে নিছান মেগ 9 চাওক আৰু 10 নম্বৰ প্ৰাইজটো হৈছে বেলেনো সবৰে ভাল লগা এখন গাড়ী ধুনীয়া হেজবেক এখন বেলেনো ভিতৰখন চাওক বহুত ধুনীয়া খালি অকণ লেতেৰা হৈ আছে এইকেইদিন গাড়ীখন পুৰা ইউজ হৈ আছে সেই আৰু গাইছ এতিয়া আমি গৈ থাকিম
লাষ্টৰ ফালে লেটছ গো 11 নম্বৰ প্ৰাইজটো হৈছে ওয়েগেনাৰ এখন ফেমিলি কাৰ বৰ ধুনীয়া কাৰ আৰু 12 নম্বৰখন হৈছে এল্টো K10 11 তাৰিখে আপোনালোকে কেছটো কৰিব পাৰিব এইফালে কমলা এটা সোমাই আছে নে ভিতৰত নহয় আৰু অন্যান্য প্ৰাইজসমূহ আছে প্ৰাইজবোৰ দেখাই দিছোঁ ক'ত আছে এইফালে আছে গাড়ীটো আছে গাড়ীখন মই দেখাই দিছোঁ তাৰ লগতে কিছুমান প্ৰাইজ আছে এয়া এইবোৰতো গাড়ীবোৰতো মই আপোনালোকক দেখাই আহিলোঁ আৰু প্ৰাইজ আছে বহুত প্ৰাইজ আছে বুলেট আছে পালচাৰ আছে এণ্ট্ৰক আছে গ'ল্ড কইন পাটৰ কাপোৰ মুগা কাপোৰ আইফোন সকলোখিনি পাব LCD আৰু এয়া এইবোৰ আপোনালোকে কেনেকৈ পাব চব আমাৰ অৰিন্দম আছে অৰিন্দমে আজি আমাক মাতি আহিলে আৰু টিকেট সমগ্ৰ অসমতে আপোনাৰ এভেইলেবল হৈ আছে আপোনালোকে ল'ব পাৰিব কাউণ্টাৰ বহোৱা হৈছে ভিন্ন জেগাত আৰু যিসকলে এতিয়ালৈকে কাউণ্টাৰ দিয়া নাই অতি সোনকালে কাউণ্টাৰ দিয়া হ'ব আৰু যদিহে কেনেবাকৈ যিসকলে দূৰৰ পৰা চাই আছে অনলাইন ল'ব বিচাৰিছে অনলাইন 4টা নম্বৰ আছে 5টা নম্বৰ আছে সেইকেইটা নম্বৰ তুমি অন স্ক্ৰীন দি দিবা তেওঁলোকে হোৱাটছএপৰ যোগেদি টিকেট বুকিং কৰিব পাৰিব আৰু সেইটো কাৰণে এবাৰ প্ৰফেচনেল টিম বহোৱা হৈছে যাতে তেওঁলোকে অনলাইনৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগ দিব পাৰে সেইটা নম্বৰত আপোনালোকে বুকিং কৰি পেলাই এখন টিকেট যদি বিচাৰে সেইখনো আপুনি অনলাইন ল'ব পাৰিব আৰু যদি আপোনালোকে মিনিমাম 5খন টিকেট লয় আমাৰ ইয়াৰ পৰা হোম ডেলিভাৰী ব্যৱস্থা কৰা হৈছে কিন্তু হোম ডেলিভাৰী এটা চাৰ্জ লাগিব আৰু সমগ্ৰ ভাৰততে আপোনাৰ ডেলিভাৰী হৈ যাব আৰু আমাৰ যোৰহাটৰ অফলাইন ক'ত পাব যোৰহাটৰ অফলাইনটো বহুত জেগাত আছে গোৱালিৰ ইলিহনৰ ওচৰত পাই যাব বাপুপতি ওচৰত পাই যাব লগতে আপোনাৰ বহুত জেগাত কাউণ্টাৰ অলৰেডি এভাৰবেকত আছে আৰু ষ্টাৰ মিডিয়াত আছে তৰাজনা বোমাকাৰত আছে আৰু ISBT ওচৰৰ যিটো আপোনাৰ ডিপ কুৰিয়াৰ আছে ডিপ কুৰিয়াৰত পাই যাব সকলো জেগাতে টিকেট এভেইলেবল আছে গতিকে আপোনালোকে আহক টিকেট লওক কাৰণ ইমান এটা ডাঙৰ মহান উদ্দেশ্যৰূপে খেলখন খেলোৱা হৈছে আৰু সকলোকে সহযোগিতা দিলেহে খেলখন সুকলমে অনুষ্ঠিত হ'ব আৰু 11 ফেব্ৰুৱাৰীত সকলোকে খেলখন চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ যোৰহাটৰ কোৰ্ট ফিল্ডত হ'ব আৰু চবে শুনিলে আপোনালোক আহিব নাম্বাৰকেইটা মই অন স্ক্ৰীন দি দিম আৰু ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে আহিব আৰু কালি মই ষ্টাৰ মিডিয়া গৈছিলোঁ ভিডিঅ' আজি চাগে এতিয়া আপলোড হৈ আছে আপোনালোকে চাগে চাই আছে তাত খালি মই কথাটো গম নাপালোঁ তাতো আপোনালোকে টিকেট পাই যাব আৰু সেয়াই আৰু গাইছ আজিলে বাই বাই এতিয়া খানা দিছে খানাটো খাওঁ আৰু ঘৰলৈ যাওঁ আৰু ৰাইজে ইয়াৰ পৰা দিছে ধুনীয়াকৈ দিছে এইফালে এলেন কেনে কি দিছে ভাত দিছে আৰু এইফালে আমাৰ জিন্তু দিছা আৰু আমাৰ ছাৰ নমস্কাৰ ৰাইজ ভালে আছে সকলো আমি এয়া আউনীআটী সাহায্যতে যিখন খেল অনুষ্ঠিত কৰিবলৈ লৈছে সেই পৰিচালনা সমিতিয়ে আমাক খানা দিছে পৰিচালনা সমিতিক আমি ধন্যবাদ জনাইছোঁ খানা আৰম্ভ কৰোঁ নীলোৎপল দাক এলেন এইবোৰ প্ৰথম দেখিছোঁ আজি একদম সাক্ষাৎ তাৰ লগতে ভাত খাবলৈ পাইছোঁ এইটো এটা বৰ ডাঙৰ কথা গাইছ ধুনীয়া ঠাইত পবিত্ৰ জেগাত এইফালে আছে তোমাকতো পায়ে থাকো বা যোৰহাটৰ গেং দিয়া বন্ধুসকল যিখন খেল খেলা আছে আপোনালোকক আমি দেখালোৱে কি হ'ব কি নহ'ব কি পাই আছে খেলখন খেলোৱা মেইন উদ্দেশ্যটো হৈছে এই কলেজখন বনাই আছে মোৰ বেক চাইডে আপোনালোকে দেখিছে এখন কলেজ বনাই আছে বিশ্ববিদ্যালয় আৰু সত্ৰাধিকাৰ প্ৰভুৰ বহুত আশা আছিলে সেইকাৰণে আপোনাৰ এই কামটো কৰিছে চৰকাৰে দিছে নেকি 2 কোটি টকা আমি এইখিনিতে এখন হেৰি দেখিছোঁ আৰু পইচা দৰকাৰ হ'ব সেইকাৰণে খেলখন খেলোৱা হৈছে যিহেতু আপোনালোকে অকণমান সহায় সহযোগ কৰিব মাত্ৰ টিকেট এটা ল'ব টিকেট এটা লৈ আপোনালোকেও ভাগ্য ব্যৱসায়টো চাব আৰু আমাৰ উঠি অহা যিবিলাক প্ৰজন্ম আছে তেওঁ প্ৰজন্মৰ কাৰণে বহুত ভাল হ'ব এইটো এৰিয়াত মানে এৰিয়াত বুলি কোনো বিশ্ববিদ্যালয় হয় যেতিয়া বাহিৰৰ পৰা আহি পঢ়িব পাৰিব আৰু ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাল লাগিলে এটা লাইক কৰি দিব আৰু আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে সহযোগ কৰিব টিকেট ল'ব টিকেট ক'ত পায় অন্যবাৰে আপোনালোকক কৈ দিলে আৰু নাম্বাৰসমূহ মই স্ক্ৰীণত আপোনালোকক দি থ'ম অন স্ক্ৰীণ এতিয়া বোলক আমি ভিডিঅ'টো সামৰি দিওঁ ভাল লাগিলে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ৰাইজৰ প্ৰফিট হয় আৰু এয়াই এইফালে এইখন দেখিছে 2 কোটি টকা চৰকাৰৰ ফালৰ পৰা আজিলৈ বাই বাই টাটা জয় এখন Fearless.